নিজে কেলা বিক্ৰী কৰিছ সেইটো বস্তু দেখাই দিয়ে কেলা তই বিক্ৰী কৰিছ কেলা তই যে কেলা বিক্ৰী কৰিছ তই সেইটো বস্তু দেখাই দিয়ে কেলা অসমৰ ৰাইজক দেখা কেলা তই বিক্ৰী কৰিছ হা কিহৰ কেলা অসমীয়া সেন্টিমেন্টত খেল কেলা মাক চাই কিহৰ অসমীয়া সেন্টিমেন্টত খেলি আছ কেলা অসমীয়াৰ কাৰণে কি কৰিছ কেলা চান্দা উঠাই তই যে কেলা লেবেল দিয় যে কেলা মই কেলা অসমীয়া মই কেলা চান্দা উঠামে তই অসমীয়াৰ কাৰণে কি কৰি দিছ মই এইখিনি কথা ক কি কৰিছ তই অসমীয়াৰ কাৰণে মই কলো মই অপেনলি সুধি আছো মই একদম ঠিক আছে তোৰ কেলা চেহেৰা কেলা পেন্সিলৰ দৰে চেহেৰা তই কেলা অকলে আনা কেলা তই ইনোভাৰ ওপৰত কেলা তই এনেকে হাত ধমধমাই থাকি লাভ নাই কেলা সন্মুখতে কুত্তা ৰেপ কুবাম কেলা মই কৈ দিছো কেলা এইবিলাক নকৰিবি ভাই এইবিলাক নকৰিবি অসমীয়া সেন্টিমেন্টৰ লগত খেলা বাদ দে বুজিছ না অসমীয়া সেন্টিমেন্টৰ লগত খেলা বাদ দে মই সিধা সিধি কৈছো ডোন্ট প্লে উইথ আসামিজ সেন্টিমেন্টস ঠিক আছে বিক্ৰী যিমান যাবলগীয়া আছে বিক্ৰী যা কথাটো বুজি পাইছ না বিক্ৰী যিমান যাব আছে বিক্ৰী যা কিন্তু বিক্ৰী গলে এইবিলাক নকৰিবি মই এটা কথা কৈছো ন যে বিক্ৰী যাব ইচ্ছা আছে বিক্ৰী যা কিন্তু অসমীয়া সেন্টিমেন্টত গেম নহয় মই ওপেনলি চ্যালেঞ্জ কৰিছো মই ভিক্টৰ দাস মই আকৌ কৈছো মই ওপেনলি চ্যালেঞ্জ কৰিছো ঠিক আছে চান্দা উঠাবি অমুক কৰিবি ভোগ কৰিবি দল সংগঠন কৰি কি দাল লাভ আছে বে লাষ্ট পোৱা নাই তহঁতে কেলা দল সংগঠন কৰিছ দল সংগঠন কৰি লাষ্ট পোৱা নাই তহঁতে হা কিডাল কৰিছ চৰকাৰৰ বিৰুদ্ধে কিডাল মাত মাতিছ তহঁতে চৰকাৰে যদি কৈছে বোলে আজি অমুকত যাই কুকুৰৰ দৰে ভুকি দিছ চৰকাৰে যদি কৈছে আজি তাতে যাই কিনে ভুকি দিছ তে তোৰ আৰু পোহনীয়া কুকুৰ এটাৰ মাজত কি পাৰ্থক্য আছে তোৰ আৰু পোহনীয়া কুকুৰ এটাৰ মাজত কি পাৰ্থক্য আছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন এ পালতু ডগ and what is the difference between you and the like domestic dog bro গাত লাগিছে মোৰ কিয় গাত লাগিছে কাৰণ মই সম্মান কৰিছিলো বহুত ভাল লাগিছিল মোৰ কিন্তু আজি মই যিমানখিনি মই দেখিলো শুনিলো ইয়ে ৰাম বে মানুহবিলাক কি ফালতু বোলে বে মই কৈছো কেলা পেন্সিলৰ দৰে চেহেৰা বুলি মই কৈছো ন কেলা পেন্সিল বুলি কৈছিলো ন কেলা পেন্সিলৰ দৰে চেহেৰা বাল নেকি কেলা শিয়ালৰ জাকতটো কেলা সবে হাল্লা কৰিব পাৰে বে শিয়ালৰ যেতিয়া জাক থাকে ন হুৱা দি থাকে তহঁতৰ কোনোবা গাঁৱত থাকো যদি মই নাজানো গাঁৱত কিন্তু শিয়ালৰ জাকে হুৱা দি থাকে মই কৈছো কেলা চান্দা উঠোৱা যদি তই কেলা দালাল আৰু তই যে কেলা লেবেল দিও বোলে মই চান্দা নহয় কেলা টেক্স উঠাও হা তোক কোনে কেলা তোৰ বেকআপত কোন আছে কেলা আজিৰ ডেটত তোৰ বেকআপত কোন আছে কেলা তই যে কৈছ মই চান্দা নহয় টেক্স উঠাও বুলি তোৰ বেকত এনেকুৱা মানুহ থাকিব লাগিব তেতিয়াহে তই ক'ব পাৰিবি নহলে তোৰ দৰে পেন্সিল এটা ভাঙি দিওঁতে কেলা কেই মিনিট লাগে বে তোৰ দৰে এডাল পেন্সিল ভাঙোতে মানুহৰ কেই মিনিট লাগে কেই মিনিট তোৰ দৰে পেন্সিল এডাল যদি ভাঙিব লাগে কেই মিনিট লাগে মানুহৰ তই যে ইমান লেবেল দিয় যে মই কেলা চান্দা নহয় মই টেক্স উঠাও মই গুণ্ডা টেক্স উঠাও তই কি বালৰ গুণ্ডা বাল কেলা তই অকলে লগ কোৱাৰ মোক কেলা সন্মুখে অকলে কিন্তু একদম চিয়ৰ চব মই লাইভ কৰিম কেলা মই কুবাম কেলা তোক তই কি গুণ্ডা কেলা কিহৰ গুণ্ডামি তোৰ কেলা তোৰ বেকত কোন আছে তই কোনা মোৰ বেকত কোনো না মই অকলে আছো কেলা লাভ কেলা মই লাগিম কেলা হা তোৰ বেকত মানুহ আছে এইবিলাক লেবেল নিদিবি কেলা এই অসমৰ ৰাইজে জানে তোৰ চেহেৰা কি ঠিক আছে তোৰ ওপৰত কেলা তই কেলা তোৰ ওপৰত যদি জপিয়াই দিও কেলা তোৰ পেটা ওলাই যাব কেলা ভালকে যদি মই কেলা ফাৰ্ষ্ট ফ্লোৰৰ পৰা জাপ মাৰি দিও ন তোক যদি খুৱাই থৈ জাপ মাৰি দিও কেলা পেটা ওলাই যাব কেলা মই এইখিনিয়ে কৰিছো কেলা আৰু তোৰ বেকত মানুহ আছে কাৰণে তই কৰিছ আৰু অসমীয়া স্বাৰ্থ এইবিলাক ব্যৱহাৰ নকৰিবি আজিৰ ডেটত বোলে অমুক জাগাত কালিৰ ডেটত বোলে তমুক জাগাত পৰহি বোলে তমুক জাগাত নকৰিবি ডোন্ট ডু ইট ব্ৰো ডোন্ট ডু ইট বিক্ৰী গৈছ বিক্ৰী যা মেটাৰ নকৰে কেলা অসমীয়াৰ স্বাৰ্থ অসমীয়া জাতিক বিক্ৰী নকৰিবি তই অকলে বিক্ৰী গৈছ তই বিক্ৰী যা ঠিক আছে তই অকলে যদি বিক্ৰী গৈছ তই বিক্ৰী যা আৰু এইবিলাক লেবেল কেলাই পডকাষ্টত যায় লেবেল নিদিবি কেলা পেন্সিলৰ দৰে চেহেৰা লৈ কিনে ঠিক আছে মই এইখিনিয়ে কৈ দিলো একদম অপেনলি কৈছো ঠিক আছে কোনোবাই লাইভটো ৰেকৰ্ড কৰিছে নাই কৰা মই এইটো মেটাৰ নকৰে মই সিধা কথা কৈছো আৰু অসমীয়া মানুহে এই কথাখিনি বুজি পোৱাটো উচিত আমাৰ অসমীয়া যিমানখিনি মানুহ আছে অসমীয়া মানুহে এই কথাখিনি বুজি পোৱা উচিত যে আজিৰ ডেটত দল সংগঠনে নিজৰ স্বাৰ্থত কাম কৰিছে অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰি থকা নাই যদি অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰিলে হয় তে জাতিটোৰ উন্নতি হলে জাতিটো কিন্তু অধপতনে গৈ আছে জাতি অধপতনে গৈ আছে
নিজৰ স্বাৰ্থ পূৰণ কৰি আছে কোনোবা কালিৰ ডেটত এমএলএ খেলিব আজিৰ ডেটত হাল্লা কৰি আছে কথাটো বুজি পাইছেন নাই কোনোবা যদি কালিৰ ডেটত যদি কোনোবা এমএলএ খেলে কালিৰ ডেটত কোনোবা যদি কিবা কৰে এইবিলাক সিধা কথা একদম মই খোলা খুলিয়ে কৰিছো ইহঁতৰ বেকআপত যদি কেলা আজিৰ ডেটৰ ৰুলিং পাৱাৰ নাথাকে তেনেহলে একো বাল খুৰাব নোৱাৰে মই কৈ দিছো আৰু ৰুলিং পাৱাৰ কোন আমি সকলোৱে জানো আৰু বিক্ৰী যে গৈছে 100% মই কৈছো মই ভিক্টৰ দাসে কৈ আছো মই ভিক্টৰ দাসে কৈছো ইহঁত বিক্ৰী যোৱা ফকটিয়া একদম ফালতু একো কাম নাই ইহঁতৰ ঠিক আছে